আমাক ক'ব। পৰিদৰ্শনৰ কথা নহয়, এইটো মই স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে মোৰ দায়িত্ব। প্ৰত্যেকটা চিভিল হস্পিটেল, ডিছপেঞ্চাৰী, মিনি প্ৰাইমাৰী হেল্থ চেণ্টাৰ গৈ পেলাই খবৰ লোৱা যে ভালকৈ হস্পিটেলটো চলি আছে নে নাই, আৰু পৰিকাঠামো ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল আছে নে নাই, ইকুইপমেণ্ট আছে নে নাই, এইবিলাক চোৱা মোৰ দায়িত্ব। তো এই গোসাইগাঁও হস্পিটেলৰ কথাটো মই বহুত দিন ধৰি পেলাই শুনি আছোঁ, বহুত ৰাইজৰ অভিযোগ ইয়াতে আছে। তো আমাৰ চৰকাৰ হোৱাৰ পিছত এটাৰ পিছত এটা না এটাৰ প্ৰব্লেম আহি আছে। চৰকাৰ হোৱাৰ পিছত আমাৰ ইলেকশ্যনৰ MCC আহি গ'ল, MCCৰ পিছত আকৌ COVID-19 এই আকৌ পেণ্ডামিক চিটুৱেশ্যন আহি গ'ল। তো একচুৱেলি আই ডিড নট গেট টাইম, প্ৰপাৰ টাইম টু কাম এণ্ড ভিজিট ইয়াতে। তো আজি আহিলোঁ, চবেই আছে ইয়াতে, আমাৰ SDO চিভিলো ইয়াতে আছে, ডক্টৰ সুপাৰিণ্টেণ্ট আছে। তো হস্পিটেলৰ অৱস্থাটো বেয়া। তো এইটো বহুত কৰিবলগীয়া কাম আছে, বহুত চেঞ্জ কৰিবলগীয়া বস্তু আছে, আৰু অলপ মেন পাৱাৰৰ দৰকাৰ আছে। তো এই মেন পাৱাৰৰ অভাৱটো নট অনলি গোসাইগাঁও, এইটো গোটেই অসমত আৰু আমাৰ BTR অঞ্চলত, ওদালগুৰিও এনেকুৱা চিটুৱেশ্যন, বাক্সাও এনেকুৱা চিটুৱেশ্যন, যাৰ কাৰণে আমি মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু লগতে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া অসমৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী, তেখেতসকলৰ লগত কথা পাতিছোঁ। অতি সোনকালে যিটো মেন পাৱাৰৰ সমস্যা, ডক্টৰ লাগে, যেনেকুৱা আমি ইয়াতে শুনামতে এজন এনেস্থেচিয়া লাগে, ভাল এজন গাইনলজিষ্ট লাগে। তো ভেৰি চুন এইবিলাক আমি কৰিব পাৰিম, ভেকেঞ্চিবিলাক ফিল আপ কৰিব পাৰিম, আৰু ৰাইজক স্বাস্থ্যটো ভালকৈ দিবৰ কাৰণে আমি অলৰেডি চেষ্টা চলাইছোঁ। আৰু দ্বিতীয়তে মই চালোঁ যিটো বেয়া অৱস্থা, এই জেনেৰেল ৱাৰ্ড কওক, মেল ৱাৰ্ড কওক, ফিমেল ৱাৰ্ড কওক, ডক্টৰৰ চেম্বাৰ কওক, সবেই অৱস্থা বেয়া। তো কৰিবলগীয়া বহুত কাম আছে। গোটেই হস্পিটেলটো জংঘলৰে ঘেৰা। হস্পিটেলত জংঘল কিয় থাকিব, পৰিৱেশ এনেকুৱা কিয় থাকিব? তো সেইবিলাক আমাৰ কাম কৰাৰ কাৰণে আজি আমি এটা গুৰুত্বপূৰ্ণ বৈঠক বা মিটিং আমি পাতিছোঁ SDO চিভিল অফিচত। তাতে আমাৰ বাইদেউ থাকিব, SDO চিভিল থাকিব, আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট থাকিব, PWDৰ মানুহ থাকিব, বিল্ডিং ডিভিশ্যনৰ মানুহ থাকিব, আৰু কিছুমান বুদ্ধিজীৱী ৰাইজ ইয়াতে আমাৰ লগত থাকিব। তো আমি এইটো প্লেনিং ল'ম যে ভেৰি চুন আমি এই হস্পিটেলখন কেনেকুৱা 3 মাহ 5 মাহৰ ভিতৰত জিলিকে কৰি দিব পাৰোঁ আৰু ভাল আমি চিকিৎসা দিব পাৰোঁ। সেইটো লৈ আজি ইয়াতে মই আহিছোঁ। আৰু আপোনালোকৰ ওচৰত মই আৰু এটা বস্তু ব্যক্ত কৰিব বিচাৰিছোঁ যে এইটো আমাৰ কাৰণে এটা ভাল হ'ব মেছেজ, যে ইমান দিন ধৰি কোকৰাঝাৰ বুলি কথা নহয়, BTRত ICU টেকনিচিয়ান নাই, আমাৰ লেব টেকনিচিয়ান নাই, ভেণ্টিলেটৰ টেকনিচিয়ান নাই। এই ক'ভিডৰ সময়ত মানুহে যেনেকুৱা প্ৰব্লেম ফেচ কৰিছে, তো এতিয়া আমি নতুনকৈ ভেণ্টিলেটৰ স্থাপন কৰি আছোঁ, ICU স্থাপন কৰি আছোঁ। তো টেকনিচিয়ানত মানুহ আমি ভেৰি চুন আমি নিযুক্তি দিম। তো টেকনিচিয়ান দিয়াৰ লগে লগে কি কৰিম, যেনেকুৱা ধৰক আমাৰ কোকৰাঝাৰ RNB চিভিল হস্পিটেল ইমান ডাঙৰ হস্পিটেল, এটা MRI মেচিন নাই। তো MRI কৰিবলৈ হ'লে মানুহসকলক কি কৰিব লাগে, প্ৰাইভেট চেম্বাৰত যাব লাগে, বেংগল যাব লাগে, লোৱাৰ আসামত যাব লাগে, 2-3 হাজাৰ টকা 5 হাজাৰ টকা খৰচা হয়। তো MRI মেচিনৰ দাম কিমান? তো MRI মেচিন আমি প্ৰকিউৰ কৰি দিলে আৰু আমি এজন টেকনিচিয়ান আমি যদি নিযুক্ত কৰি দিওঁ, এংগেজ কৰাই দিওঁ, তেনেহ'লে আমাৰ দুখীয়া মানুহসকলৰ কাৰণে প্ৰাইভেট চেম্বাৰত যোৱাৰ দৰকাৰ নাই। তো এইবিলাক কাম কৰিবলগীয়া আছে। কাৰণ এইবিলাক ইনোভেটিভ আইডিয়া লৈ পেলাই, নতুন চিন্তা লৈ পেলাই আমি আহিছোঁ, আমি কাম কৰিম BTR চৰকাৰে। আৰু লগতে আৰু এটা বস্তু মই ঘোষণা কৰিব বিচাৰিছোঁ, আমাৰ BTR অঞ্চলত যিকেইটা চিভিল হস্পিটেল আছে, প্ৰত্যেকটা চিভিল হস্পিটেল জেনেৰেল ৱাৰ্ড, কাৰণ জেনেৰেল ৱাৰ্ড কোনে এডমিট হয়, যোন গৰীব মানুহ, দুখীয়া মানুহ, গৰীব পেচেণ্ট, তেখেতসকলে জেনেৰেল ৱাৰ্ডত হেৰি হয়। আৰু আমাৰ চৰকাৰৰ লক্ষ্য হ'ল বেকৱাৰ্ডক ফৰৱাৰ্ড কৰা, দুখীয়া মানুহক সুবিধা দিয়া, দুখীয়া মানুহক আগবঢ়াই লৈ যোৱা, দুখীয়া মানুহক সেৱা কৰা। তাৰ কাৰণে মই স্বাস্থ্য বিভাগৰ PM হিচাপে মই BTR অঞ্চলত প্ৰত্যেকটা চিভিল হস্পিটেলত জেনেৰেল ৱাৰ্ডবিলাক মই AC কৰি দিম, যাতে দুখীয়াসকল এই AC ৰুমত থাকি পেলাই নিজকে সুস্থ ৰাখিব পাৰে, কুল ৰাখিব পাৰে, নিট এণ্ড ক্লিন থাকিব পাৰে। এইটো আমি BTR চৰকাৰে হাতত লৈছোঁ। তো এনেকুৱা বহুত চিন্তা লৈ পেলাই আমি অধীনত কাম কৰিম আৰু স্বাস্থ্য বিভাগটো আগবঢ়াই লৈ যাব। স্যার, শ্রীরামপুৰত এখন 10খন বিচনাযুক্ত চিকিৎসালয় অৰ্ধনিৰ্মিত অৱস্থাত আছে। মানে 70% কাম হৈ গৈছে। এতিয়া চিকিৎসালয়খন মানে পৰিত্যক্ত অৱস্থাত হৈছে। খুব কম সময়ৰ ভিতৰত যিটো কাম নকৰা হয়, এইটো আকৌ মানে ভূত বাংলা অলৰেডি হৈছে। এই ক্ষেত্ৰত আপুনি কি পদক্ষেপ? এই যিটো এষ্টাব্লিছমেণ্ট, যিটো আপুনি 10খন বিচনাযুক্ত কৈছে,
এইটো আমাৰ দিনত আমাৰ চৰকাৰৰ সময়ত হোৱা নাই, এইটো আগৰ চৰকাৰৰ আগৰ দিনত সময়ত এইবিলাক পেণ্ডিং কাম এতিয়া আমি নতুন চৰকাৰে আমি ফুলফিল কৰিম। এইটো উই আৰ নট ৰেছপনচিবল ফৰ ডেট। দিছ ৱৰ্ক হেজ বিন গোয়িং অন সিন্স মেনি ইয়াৰ্ছ। So right now whatever work is pending still today, we government will follow up and will try to complete within very few days. Thank you.